স্বাগতম জনাইছোঁ আজি মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি আমি উপস্থিত আছোঁ আমাৰ হৰি মন্দিৰত বৰনামঘৰত অবিৰত ভাগৱত পাঠ পাতিবলৈ আয়োজন কৰা হৈছে 12 বহাগৰ পৰা 15 বহাগলৈ, ইংৰাজী 26 এপ্ৰিলৰ পৰা 29 এপ্ৰিললৈ। তো তিনিদিনীয়া ভাগৱত পাঠৰ অন্তত আমাৰ ৰাতিলৈ ধেমাজি দিহানামৰ দলে ইয়াত দিহানাম পৰিৱেশন কৰিবহি আৰু পিছদিনাখন দিনত নাম কীৰ্তনৰ পাছত ৰাতিলৈ আমাৰ এভাগী মহাপুৰুষীয়া নাট মঞ্চস্থ হ'ব এই নামঘৰতে। তো আহিব, এইজনে শকুনি লৈছে, দেখা পাইছে। তো মানে আমাৰ ভাওনাখনৰ নাম হ'ব গান্ধাৰী কৃষ্ণ দৰ্শন। আমিও আছোঁ এটি সৰু চৰিত্ৰত। তো আজি কাম আৰম্ভ কৰিছোঁ ভাগৱতৰ কাৰণে, বহুত কাম কৰি আছে। আপোনালোক আহিব সকলোটি। আমাৰ নামঘৰ চেংদুৱাপাৰ নামঘৰ এতিয়া টিং লগাইছিলে নতুনকৈ, তো সেইটো কাৰণে বেনাৰ চেনাৰবোৰ খুলি থকা হৈছে, ৰং চং দি আছে। এয়া চওক দুৱাপাৰ বৰনামঘৰ। ভাগৱত আৰম্ভ বুলি এয়া চাইড চফা কৰিছে, পূৰা কামত ব্যস্ত এইসকল যুৱক। এজন বৰ উৎসাহী যুৱক। এই ভাগৱতৰ এইডোখৰতে মানে আমাৰ পাতা ধৰ্মধ্বজা উত্তোলন হ'ব আৰু জেগাটো চফা কৰিছে, দেখা পাইছে আপোনালোকে চব। এইপিনে আজি আমাৰ ল'ৰাবোৰে যিহেতু কাম কৰি আছে, তো এয়া খানাৰ কাৰণে এয়া ঠিক কৰিছে। এয়া আমাৰ পোৱালীকেইটা পূৰা উৎসাহী হৈ কামত লাগিছে, দেখা পাইছে। এইকেইজন ল'ৰা দেখিছে পূৰা উৎসাহী হৈ কামত ব্যস্ত। কি আনিছে এয়া? নিমখ আনিছে। কিবা খানা পিনা হ'ব নেকি? অঁ, এই ঠাইত মাৰিবলৈ, বন মাৰিবলৈ ন? এইকেইজন গাঁৱৰ উৎসাহী যুৱক এয়া দেখা পাইছে। কেমেৰা অহা দেখি ল'ৰালৈকে ই মাৰি আছিলে দেই, ই মানে পেট কমাবলৈ পূৰা চেষ্টা কৰিছে। এয়া নামঘৰৰ ভিতৰত আমাৰ মানে এইটো অকণ বৰষুণৰ পানী পৰিছিলে, তো এয়া দেখিছে এই ল'ৰাটো বহুত মানে কৰ্ম উদ্যমী ল'ৰা, দেখা পাইছে। ছাল দেখিছে ন, চুলিৰ ছাল। আহিব চুলিৰ ছাল চক। শকুনি লৈছে দেই আমাৰ ভাওনাখনত, শকুনি লৈছে। আৰু এইপিনে চক ৰং কৰি আছে, গাঁৱৰ ল'ৰা পূৰা উৎসাহী, দেখা পাইছে। আৰু এজন আছে সিফালে হৈ, দুজন আছে ইফালে দুজন। যুগল দুৱৰা। অকণমান আন্ধাৰ হৈছে ভিতৰটোত। গৈছে দেই, কামহে চাই থাকে, কামৰ নামে ফোজডালো নোৱাৰে, কিন্তু কামটো চোৱাত ভাল। কবি, সাহিত্যিক, ইউটিউবাৰ, শিক্ষক বৃত্তিৰ লগত জড়িত হৈ আছে সাফল্ডিং হাইস্কুলত। তো দেখিছেনে কিমান কৰ্ম উদ্যমী আমাৰ দাদা হয়। ভাল লাগে লগ পালে। এইজন বিশিষ্ট ব্যৱসায়ী পাৰ্থপ্ৰতিম দুৱৰা। চব মানে একোজন প্ৰতিষ্ঠিত একোটা বিষয়ত, তথাপিতো কিন্তু এইজন এজন শিক্ষক বৃত্তিৰ লগত জড়িত হৈ আছে, তথাপি দেখিছে কৰ্ম উদ্যমী। এই আমাৰ পেণ্ডেলৰ কাম কৰি আছে, পেণ্ডেলৰ মালিক। ঘৰত কওক নকওক, কিন্তু নামঘৰত কাম কৰে। নামঘৰৰ প্ৰতি বহুত ভক্তিভাৱ আছে ল'ৰাজনৰ। পানী আছে। মূল নামঘৰ ভাগ তেখেতক দেখুৱাই থাকি ভাল লাগে। এইফালে আমাৰ এয়া বাটচৰা ল'ৰা পূৰা উৎসাহী হ'ল। আজি নামঘৰত কাম কৰি এটাই ঘৰ পালোগৈ। ঘৰ পাই আজি চশমা আহিলে, মানে চকু দেখাইছিলোঁ, চকু অকণমান প্ৰব্লেম হৈছে। চশমা পিন্ধি ভাবিলোঁ বিহু বতৰ, বন্ধু গ'লেও মানে বন্ধু প্ৰাঞ্জল, দেখা পাইছে। তেখেতৰ বাসগৃহত আহি উপস্থিত হ'লোহি। বিহু বুলি চাহ তাহ খাই উঠিছোঁ। এতিয়া আৰু কি খুৱাই জানো ভিতৰত, কি খুৱাবি এতিয়া? কিবা কিবি বনাইছে, কচি ভাজি দেৰিকৈ আহিলে বিহুলৈ আছে। জাৰ্চি গৰু আছে নেকি? আছে 5জনী। জাৰ্চি গৰু 5জনী, মানে সুন্দৰ ব্যৱসায় কৰি আছে। জাৰ্চিৰ পৰা আৰম্ভ কৰি ফাৰ্মাচীৰ পৰা আৰম্ভ কৰি মানে বিভিন্ন ধৰণৰ। ইয়াৰ বিষয়ে কৈ এদায় নহয়। এয়া বৰ্তমান জনপ্ৰিয় ইউটিউবাৰ। তো বিহু বতৰ বুলি প্ৰথম ফুৰিবলৈ আহিছোঁ বন্ধুৰ ঘৰত। তো মানে বন্ধু পত্নীয়ে কি বনাই আছে নাজানো, আমাৰ এওঁ আহিছে, ল'ৰাও আহিছে। তো আমি দেখাম কি বনাইছে, কি খুৱাব, চাই থাকক।
তোৱে দেখা পাইছে এয়া বন্ধু মাক এয়া আমাৰ ল'ৰা দেখিছে খেলত লাগি গ'ল এয়া কিবা বনাইছে আমি অহাৰ লগে লগে দেখাইছে দে সুন্দৰ একেবাৰে এইটো কি হ'ব আমাৰ মতে পাকঘৰ আৰু তোমালোকৰ মতে কিবা এইটো হা কিটচেন ন আমাৰ মতে পাকঘৰ দেই এয়া আমাৰ এতিয়া শুশ্ৰূষা কৰিছে দেই সদায় শুশ্ৰূষা কৰিছে হা বৃহস্পতিবাৰে তহঁতৰ নচলে নি মাছ মাংস বৰ বেয়া বাৰত আহি ওলালোহি দেই হেৰি কৰিবি পইচাটোকে দি পঠিয়াবি অঁ গুগল পে' কৰি ঘৰতে বহুত অতিথি পৰায়ণ মহিলা দেই এগৰাকী হা